আসসালামু আলাইকুম মই ইয়াৰে মোৰ ইউটিউব চেনেল ইয়াৰা নাৰিয়াজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে যেহেতু আজি দেওবাৰ ব্লগটো আৰম্ভ কৰিম বুলি দেওবাৰ দিনটোত যেহেতু আপোনালোকে জানে ইমান কাম ওলায় সেয়েহে মই আৰম্ভ কৰা নহ'লে ৰাতিপুৱাৰ পৰাই আৰু এতিয়া বাজিছে 2টা যেহেতু আৰিয়া খুলে আপোনালোকে জানে আৰিয়ানো কিমান দুষ্ট কৰি থাকে আৰিয়াক লৈ ব্লগ বনোৱা একেবাৰে অসম্ভৱ হৈ পৰিছে সেয়েহে ভাবিলোঁ এতিয়াৰ তাই খুলে যেহেতু এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰোঁ কিনো কৰোঁ মই এতিয়াৰ পৰা ৰাতিলৈ দেওবাৰ দিনটোত আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাইছে তেওঁলোকক ইয়াৰা নাৰিয়াজ ব্লগৰ সৰু পৰিয়ালটোলৈ নতুনকৈ স্বাগতম জনাইছোঁ আৰু যদিহে তেওঁ মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিলে নাই তেন্তে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি দবাবলৈ একেবাৰে নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু ভাবিছোঁ আজি যিহেতু দেওবাৰ দিন আপোনালোকৰ লগত এটা আলুৰ চিম্পল ৰেচিপি প্ৰথমবাৰৰ বাবে ময়ো ট্ৰাই কৰিম আৰু আপোনালোককো দেখুৱাম কেনেকুৱানো হয় তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যেহেতু মই আপোনালোকক কৈছোঁ যে আৰিয়া শুই আছে আমাৰ আৰিয়া শুই আছে আৰু সেয়েহে ভাবিছোঁ মই আপোনালোকৰ লগত যিহেতু মই ফ্লিপকাৰ্টৰ পৰা এযোৰ কুৰ্তি সেট অৰ্ডাৰ দিছিলোঁ আৰু কেনেকুৱা আহিছে আপোনালোকৰ লগত মই ৰিভিউটো শ্বেয়াৰ কৰোঁ আৰু বহুতে মোক কৈ থাকে যে বা মিছো কুৰ্তি হল দেখুৱাব বুলি কিন্তু মই মিছো কুৰ্তি হল আজি নেদেখুৱাম মই এক্সট্ৰাকৈ এদিন এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম আৰু মই আজি যেহেতু মই ফ্লিপকাৰ্টৰ পৰা দিয়া কুৰ্তি হলটো আহিল সেয়েহে মই আপোনালোকক দেখুৱাওঁ কেনেকুৱা আহিছে মিছো ফ্লিপকাৰ্টৰ কুৰ্তি হলটো বলক চাওঁ আৰু মই আপোনালোকক দেখুৱাম যে মই কেনেকৈ মোৰ পুৰণি চুৱেটাৰ সকলো তাত আছে সকলো ঠাইতে আছে পুৰণি চুৱেটাৰ বা ষ্টলসমূহক কেনেকৈ আপোনালোকে এটা নতুন লুক দিব পাৰিব হাতেৰে এম্ব্ৰইডাৰিং কৰি অতি সহজতে তেন্তে বলকচোন চাওঁ ফ্লিপকাৰ্টৰ পৰা লোৱা মোৰ কুৰ্তি সেটযোৰ মই 3টাৰ যিছিলে এটা পেণ্ট এখন চুৰণি আৰু লগতে এটা কুৰ্তি আৰু যিটো মিছোত এইটোৰ দাম বহুত বেছি আছিলে সেয়েহে মই ফ্লিপকাৰ্টত বিচাৰি আছিলোঁ বহুত দিনৰ পৰা ফাইনেলি পাই গ'লোঁ আৰু মই অৰ্ডাৰ দি দিলোঁ অফাৰ প্ৰাইজতে পাইছিলোঁ আৰু এইটো দেখিছে চিল্কৰ হয় আৰু এইটো অৰিজিনেল কালাৰটো কেমেৰা যেনেকুৱা দেখিছে আপোনালোকে তাতকৈ অলপমান ৰংটো অলপ বেলেগ হয় আপোনালোকৰ অৰিজিনেল পিকচাৰ মই চাইডত লগাই দিম আৰু এইটো দেখিছে আৰু কোনো ধৰণৰ ট্ৰেন্সপাৰেণ্ট নহয় দেখিছে মই হাত দি দিছোঁ আপোনালোকক বহুত ধুনীয়া হয় আৰু টপটো বহুত লং হয় দেখিছে যিহেতু মই বহুত ওখ হয় আৰু ইয়াৰ লগত মোৰ ৰিচিভ হৈছিলে এইটো পেণ্ট দেখিছে ষ্টাইলিছ হয় আজিকালি ষ্টাইলৰ যিহেতু ইয়াৰ তলত দেখিছে এম্ব্ৰইডাৰিং কৰা হৈ আছে আৰু লগতে ছাইড পকেট আছে চিম্পল হয় পেণ্টটো আৰু এইদৰে বেক চাইডে ইলাষ্টিক দিছে সকলোৰে হয় বাবে শকতখিন সকলোৱে পিন্ধিব পাৰে এইটো চিল্কৰে হয় এম্ব্ৰইডাৰিং যি কালাৰত আছে এইটো কালাৰৰ এই দুপাট্টাখন হয় মেচিং দেখিছে আপোনালোকে এখন আৰু মই চবতকৈ বেছি এই দুপাট্টাখনে ভাল পাইছোঁ এখন বহুতেই ধুনীয়া হয় আৰু মই লৈ দেখুৱাই দিছোঁ আৰু এখন বহুত দীঘল হয় আৰু যিসকলে বিচাৰি আছে এনেকুৱা ধৰণৰ কুৰ্তি এনেকুৱা ধৰণৰ টপ তেন্তে আপোনালোকে গৈ ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰিব মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম যিহেতু মই আপোনালোকক কৈছোঁ মই মোৰ পুৰণি চুৱেটাৰটো এটা নতুন লুক দিছোঁ মই এইদৰে ঊণৰ সৈতে দি এম্ব্ৰইডাৰিং কৰি দিছোঁ কেনেকুৱা হৈছে নাজানো এইদৰে ফুল বনাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু লগতে ইয়াত দেখিছে সৰু সৰু মই ষ্টন লগাই দিছোঁ যাতে দেখিবলৈ ভাল লাগে আৰু এই হাতখনত আধা কৰি থৈ দিছোঁ এইখিনি কৰিম বাৰু পিছত কমপ্লিট হ'লে আপোনালোকক গোটেই সম্পূৰ্ণ লুকটো দিম এইদৰে মই ইয়াত পাত এতিয়া যিহেতু আপোনালোকে দেখিছে সন্ধিয়া হৈ গ'লকৈ আৰু চুৱেটাৰটো মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা ডিজাইন দি লৈ কৰিছোঁ বাকীখিনি মই সম্পূৰ্ণ কৰিম বাৰু আৰু এয়া হাই কৈ দিয়া মই জানো হাই আকৌ আপোনালোকক ভালনে কৈ দিয়া আপোনালোকে ভালনে আৰু এয়া এইফালে চাহ লৈ লৈছোঁ চাহ তাহ খাই লৈ আপোনালোকক একেবাৰে যিহেতু মই আপোনালোকক কৈছোঁ যে মই এটা দম আলু ৰেচিপি শ্বেয়াৰ কৰিম বুলি আৰু দম আলু ৰেচিপিটো মই এবাৰ ফাৰ্ষ্ট টাইম আপোনালোকৰ সন্মুখত বনাম কেনেকুৱা হয় নাজানো আৰু কুৰ্তা ছেটটো কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ ডিজাইনটো কেনেকুৱা পালে চুৱেটাৰটো জনাব কমেণ্টত জনাবলৈ নাপাহৰিব একেবাৰে আৰু ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক দম আলু বনাবৰ বাবে মই এইদৰে সৰু সৰু আলু লৈ লৈছোঁ আলুখিনি ভালকৈ ধুই ল'ব প্ৰয়োজন অনুসাৰে ল'ব আৰু এতিয়া মই এইখিনি গোটেইখিনি গুচাই লৈ ইয়াত কটাৰীৰ সহায়ত সৰু সৰুকৈ ফুটা কৰি ল'ম আপোনালোকে চামুচৰ সহায়তো কৰিব পাৰে তেতিয়াহে ইয়াৰ ভিতৰলৈ মছলাটো সোমাই যাব আৰু আনফালে মই গেছটো জ্বলাই লৈ কেৰাহী এখন পাতি দিছোঁ আৰু আধা কাপ পৰিমাণৰ তেল দি লৈছোঁ কেৰাহীটোত যাতে মই এইখিনি আলুখিনি প্ৰথমতে যিহেতু ফ্ৰাই কৰি ল'ম আপোনালোকে যদিহে বিচাৰে ৰিফাইন তেলো ফ্ৰাই কৰিব পাৰে আৰু এতিয়া এইখিনি মই ভালকৈ মিডিয়াম ফ্লেমত ভালকৈ ফ্ৰাই কৰি ল'ম
লাহে লাহে লৰাই থাকিব। গোল্ডেন ব্ৰাউন হোৱালৈ আপোনালোকে এইখিনি ফ্ৰাই কৰিব। এতিয়া এইখিনি ফ্ৰাই হোৱা পাছতে মই মছলাখিনি প্ৰিপাৰেশ্যন কৰিম। মছলাখিনিৰ বাবে মই লৈছোঁ নহৰু, আপোনালোকে দেখিছে মই মছলাখিনিৰ বাবে লৈছোঁ নহৰু, আদা, পিঁয়াজ, ধনিয়া, বিলাহী আৰু লগতে কেঁচা জলকীয়া আৰু শুকান জলকীয়া। ফাইনেলি দেখিছে মোৰ আলুখিনি হৈ গ'ল। এতিয়া মই আলুখিনি নমাই ল'ম আৰু আনফালে কেৰাহীত থকা তেল অলপ কমাই লৈ আৰু 2 চামুচ পৰিমাণৰ মই তেল লৈ লৈছোঁ, যিহেতু মছলাখিনি ফ্ৰাই কৰিব লাগিব। মই পিঁয়াজখিনি দি লৈছিলোঁ, নহৰুখিনি, আদা আৰু শুকান জলকীয়া গোটেইখিনি দি এতিয়া মই ভালকৈ ফ্ৰাই কৰি ল'ম গোটেই মছলাখিনি। এইখিনি অলপমান পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ লগতে মই এতিয়া ইয়াত বিলাহীখিনি ঢালি দিছোঁ আৰু বিলাহীখিনি অলপ পৰিমাণৰ মানে সিজা পাছতে মানে বিলাহীৰ যিটো গোন্ধটো নাইকিয়া হোৱাৰ পাছতে এতিয়া মই এই গোটেইখিনি অলপমান নিমখ মিলাই দিছোঁ, যাতে গোটেইখিনিতে অলপ ভালকৈ সোমাই যায় নিমখখিনি। এতিয়া মই ঢাকি দিছোঁ। ফাইনেলি এয়া মোৰ হৈ গ'ল মছলাটো ৰেডি। এতিয়া এইখিনি মই ব্লেণ্ড কৰি ল'ম। এতিয়া গোটেইখিনি অজৰাই লৈ একেটা কেৰাহীকে ব্যৱহাৰ কৰিছোঁ মই। আৰু আনফালে মই লৈ লৈছোঁ তেজপাত, ইলাচি, দালচেনি, ধনিয়া গুড়া, জালুকৰ গুড়া আৰু জিৰা গুড়া। যিহেতু মোৰ তাত গোটা জিৰা নাই, সেয়েহে এতিয়া মই গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ একেটা কেৰাহীতে। আৰু আনফালে মই এয়া ব্লেণ্ডাৰত এইখিনি মিক্সিত পিচি ল'ম। পেষ্ট বনাই ল'লোঁ মই গোটেইখিনি। এতিয়া ফাইনেলি এইখিনি মই কেৰাহীটোত ঢালি দিলোঁ আৰু এতিয়া এইখিনি অলপ সময় ভজাৰ পাছতে মই কম পৰিমাণৰ সোৱাদ অনুসাৰে নিমখ দিছোঁ, লগতে দিছোঁ জলকীয়া পাউডাৰ, লগতে দিছোঁ হালধি পাউডাৰ আৰু লগতে অলপমান দি এতিয়া গোটেইখিনি ভালকৈ মই ফ্ৰাই কৰি ল'ব, যাতে এই মছলাৰ গোন্ধটো নাইকিয়া হৈ যায়গৈ। আৰু এতিয়া মই যিহেতু পানী দিয়া নাই, এই যি মছলাখিনি বাকী আছিলে এইখিনি যাতে ওলনি নহয়, সেয়েহে মই গোটেইখিনি পানী মিলাই লৈ মই ইয়াত ঢালি দিছোঁ। এতিয়া মই এইখিনি সিজিব দি, আৰু যিহেতু মই পাহৰি গৈছিলোঁ কেঁচা জলকীয়া দিবলৈ, সেয়েহে মই কেঁচা জলকীয়াখিনি ওপৰতে দি ঢাকোন এখন মাৰি দিছোঁ, যাতে এইখিনি ভালকৈ সিজি যাওক মছলাখিনি। আৰু এয়া দেখিছে ফাইনেলি মোৰ মছলাখিনি ৰেডি হৈ গৈছে। আৰু এইখিনি ভালকৈ লৰাই ল'ব, যাতে গোটেই মছলাখিনি ভালকৈ মিহলি হৈ যায়গৈ। আৰু এতিয়া মই ইয়াত যি কাটি থৈ দিছোঁ, ফ্ৰাই কৰি থৈ দিছোঁ আলুখিনি, সেই সৰু সৰু আলুখিনি মই এতিয়া ইয়াত এইখিনি ভালদৰে লৰাই লৈ ইয়াত আলুখিনি ঢালি দিম। এয়া মই আলুখিনি ইয়াত ঢালি দিলোঁ। ঢালি দি এতিয়া মই এইখিনি ভালকৈ মছলাখিনি সোমাবলৈ দি অলপ সময় লৰাই দিম। লগতে পানী ঢালি নিদিব, যিহেতু ইয়াৰ সোৱাদটো বেয়া হৈ যাবগৈ লগতে পানী ঢালি দিলে। ভালদৰে অলপ সময় লৰাই ল'ব, যাতে মছলাটো যিহেতু প্ৰথমতে আমি আলুখিনি ফুটা ফুটা কৰি লৈছিলোঁ, যাতে ইয়াত মছলাখিনি সোমাই যায়। আৰু এতিয়া মই ইয়াত সোৱাদ অনুসাৰে সিজিবৰ বাবে পানী দি দিছোঁ, যাতে এইখিনি সম্পূৰ্ণ সিজি যায়গৈ। যিখিনি বাকী আছে মানে 80% যিহেতু আমি ফ্ৰাই কৰিয়ে লৈছোঁ, আৰু এইখিনি সিজি যাবলৈ যিকণ বাকী আছে গোটেইখিনি সিজিবৰ বাবে এতিয়া মই এইখিনি ঢাকন এখন মাৰি ঢাকি দিম। আৰু ইয়াত ঢাকন মৰাৰ আগতে মই অলপ পৰিমাণৰ গৰম মছলা দি দিছোঁ। আৰু যদিহে আপোনালোকৰ তাত আছে তেনেহ'লে দিব, আৰু যদিহে নাই নিদিলেও কথা নাই। এতিয়া মই ইয়াত ঢাকনখন মাৰি ইয়াত 5 মিনিট সময় সিজিবলৈ দিম। 5 মিনিট হৈ গ'ল মোৰ। দেখিছে আপোনালোকে দম আলুৰ প্ৰায় ৰেডি হৈ গৈছে। আৰু এতিয়া মই ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট ধনিয়া পাত, আপোনালোকে জানে মই কিমান ভাল পাওঁ, ধনিয়া পাত দি দিছোঁ। ফাইনেলি মোৰ দম আলুখিনি হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া গোটেইখিনি আপোনালোকে লৰাই ল'ব। এতিয়া হৈছে ছাৰ্ভ কৰি আপোনালোকক দেখুৱাওঁ। এতিয়া মই বইল বাতি এটা লৈ এইখিনি আপোনালোকক ছাৰ্ভ কৰি পেলাই দেখুৱাইছোঁ। কেনেকুৱানো পালে মই বনোৱা আজি দম আলুৰ ৰেচিপিটো কমেণ্টত জনাবলৈ নাপাহৰিব। আগতে কেতিয়াও বনাই পোৱা নাই, আজি প্ৰথমবাৰৰ বাবে বনাইছিলোঁ যদিও খাবলৈ খুবেই ভাল হৈছিলে। এবাৰ ঘৰত ট্ৰাই কৰি চাই মোক কমেণ্টত জনাবচোন কেনেকুৱানো হৈছে মোৰ দম আলুৰ ৰেচিপিটো। হেল্ল' গাইজ, ফাইনেলি ভাত তৰকাৰী বনাই হৈ গ'ল। ভাবিছোঁ এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ, যিহেতু বহুত দীঘলীয়া হৈ থাকিব আৰু আপোনালোকে আমনি পাব ভিডিঅ'টো ইমান দীঘলীয়া ভিডিঅ' দি থাকিলে। সেয়ে ভাবিছোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। আৰু কেনেকুৱা পালে দম আলুৰ ৰেচিপিটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু গোটেই দিনটো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটোত আজি নতুনকৈ চাইছে তেওঁলোকক ইয়াৰা নাৰিয়াজ ব্লগৰ সৰু পৰিয়ালটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যাতে এইদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি যাওক, যাতে মোৰ ইয়াৰা নাৰিয়াজ ব্লগটো যিমান পাৰে ডাঙৰ হৈ গৈ থাকক। যিহেতু ৰাইজে নখ জোকাৰিলে নৈ বয়, আপোনালোকে জানে। আপোনালোকৰ সহায় সহযোগিতাৰ কামনা কৰিলোঁ। আৰু যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে, মোৰ ব্লগটো ভাল পালে, তেন্তে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।
আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ, যিহেতু এতিয়া বহুত ৰাতি হৈ গ'ল, ভাত খাবলৈও আছে। ছোৱালীজনী জানে কিমান আমনি কৰি থাকে। সেয়েহে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ভালে থাকক, সুস্থ থাকক। গুড নাইট, বাই বাই।